নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এছপিডি মস্তি চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। গতিকে থাম্বনেইলত যে আপোনালোকে নিশ্চয় গম পাইছে যে অষ্টাকহৰ জুন ধাৰাবাহিকখনৰ যৱনিকা পৰিব 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰু এই ধাৰাবাহিকখনৰ সলনি আপোনালোকে আকৌ এখন ধুনীয়া সুন্দৰ ধাৰাবাহিক উপভোগ কৰিব পাৰিব সপোনৰ দেউকা, য'ত অভিনয় কৰিব সিদ্ধান্ত কলিতা, সুব্ৰত দেউৰী আদিকে ধৰি বহুতো নপুৰণি অভিনেতা অভিনেত্ৰীসকল। গতিকে বন্ধু বান্ধৱীসকল অষ্টাকহৰ জুন ধাৰাবাহিকখন শেষ হোৱাৰ কথাটো শুনি আপোনালোকৰ বাৰু কেনেকুৱা অনুভৱ হৈছে জনাবচোন তলত এটা কমেণ্ট কৰি। বন্ধু বান্ধৱীসকল আপোনালোকে কি ভাবে এই ধাৰাবাহিকখনৰ শেষত বাৰু আস্থা আৰু অভিৰ বিয়া হ'ব নেকি? আকাশৰ জানো পুনৰ আগমন ঘটিব? আপোনালোকে জনাবচোন আপোনালোকৰ অনুভৱবোৰ। গতিকে আপোনালোকক সৰু ইনফৰমেশ্যন এটা দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব, কিয়নো এনেদৰে আপডেটসমূহ আপোনালোকে সকলোতকৈ আগতে জানিব পাৰিব। চ' আজিলৈ বাই বাই ফ্ৰেণ্ডছ।